জুনাইট টেক সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম এটা নতুন আঁচনিৰ বিষয়ে। নাৰী সবলীকৰণৰ হেতু অসম চৰকাৰে আৰম্ভ কৰা স্বনিৰ্ভৰ আঁচনিৰ বাবে দ্বিতীয় পৰ্যায়ৰ পঞ্জীয়ন প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে। স্বনিৰ্ভৰ nari.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে পঞ্জীয়নৰ অন্তিম তাৰিখ 8 জুলাই 2023 লৈ থাকিব। 8 জুলাই 2023ৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। এই আঁচনিৰ জৰিয়তে শিপিনীসকলে পোনপটীয়াকৈ 14 বিধ বস্ত্ৰ সামগ্ৰী বিক্ৰয় কৰিব পাৰিব। এক সঠিক মূল্যত মহিলাসকলে এই সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব। শিপিনীসকলৰ বেংক একাউণ্টত বিক্ৰী কৰা মূলধন ৰাখি 4 দিনৰ ভিতৰত প্ৰদান কৰিব। এই আঁচনিৰ জৰিয়তে শিপিনীসকলে 14 বিধ বস্ত্ৰ বিক্ৰী কৰিব পাৰিব। দ্বিতীয় পৰ্যায়ৰ পঞ্জীয়ন 9 জুন 2023 তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে। স্বনিৰ্ভৰ nari.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব, পঞ্জীয়ন কৰি ল'ব পাৰিব। 22-23 বৰ্ষত পঞ্জীয়ন কৰা শিপিনী পুনৰ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। যিসকল শিপিনীয়ে 2022-23 বৰ্ষৰ বাবে আগতীয়াকৈ পঞ্জীয়ন কৰি ৰাখিছিলে সেইসকলে নতুনকৈ পঞ্জীয়ন কৰিব নালাগে। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব। পৰৱৰ্তী সময়ত এনেধৰণৰ ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। স্বনিৰ্ভৰ আঁচনি পঞ্জীয়ন কৰিবলৈ আপুনি মোবাইল ফোন নাইবা কম্পিউটাৰৰ যিকোনো ব্ৰাউজাৰত গৈ টাইপ কৰিব স্বনিৰ্ভৰ আপুনি টাইপ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। এই পেজটোত আপুনি দেখা পাব স্বনিৰ্ভৰ আঁচনিৰ বাবে অফিচিয়েল ৱেবছাইটটো। প্ৰথমতে আপুনি দেখা পাইছে যিটো লিংক দেখা পাইছে এই লিংকটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। ইয়াতে যিটো ৰেজিষ্টাৰ যিটো অপশ্যন আছে এই অপশ্যনটোত আপুনি প্ৰথমতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। এই পেজটোত আপুনি প্ৰথমতে আপোনাৰ নামটো ফিল আপ কৰি ল'ব, শিপিনীজনৰ নাম ফিল আপ কৰি ল'ব। ফিল আপ কৰি লোৱাৰ পিছত নেক্সট যিটো অপশ্যন দেখা পাইছে আধাৰ কাৰ্ড নাম্বাৰ, ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো বহুৱাই দিব। ভোটাৰ আইডি নাম্বাৰটো ইয়াতে বহাই দিব। আপোনাৰ যি ভোটাৰ আইডি আছে সেই আইডিখনৰ নাম্বাৰ যিখন আছে সেই নাম্বাৰটো ইয়াত বহাই দিব। ফোন নাম্বাৰটো ইয়াত বহাই দিব। ইমেইলটো বহাই দিব। হাজবেণ্ড নেম নাইবা ফাদাৰ নেম, দেউতাকৰ নাম নাইবা স্বামীৰ নাম ইয়াতে বহাই ল'ব। তাৰপিছতে ডেট অফ বাৰ্থটো বহাই ল'ব। জেণ্ডাৰটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত তলত দেখা পাইছে কাষ্ট আপোনাৰ যিটো হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত পিনক'ড আছে, পিনক'ডটো আপুনি বহাই ল'ব। বহাই লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব। ইয়াত দেখা পাইছে ফিজিকেলি, ইয়াতে আপুনি যদি ফিজিকেলি হেণ্ডিকেপ থাকে তেনে ক্ষেত্ৰত আপুনি ইয়েছ ন যিটো হয় আপুনি চিলেক্ট কৰি ল'ব। ইনকাম পাৰ ইয়াৰ আপোনাৰ বছৰত কিমান টকা ইনকাম সেইটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত ইয়াত দেখা পাইছে ডিষ্ট্ৰিক্ট, ইয়াতে আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব পাৰে। তাৰপিছত এছেম্বলি ইয়াতে চিলেক্ট কৰি ল'ব। আপোনাৰ যিখন হয় সেইখন আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত ব্লক এৰিয়া নে মিউনিচিপালিটি এৰিয়া সেইটো আপুনি চিলেক্ট কৰি ল'ব লাগিব। ব্লক এৰিয়া হ'লে আপুনি চিলেক্ট কৰি ল'ব। পঞ্চায়ত চিলেক্ট কৰি ল'ব। পঞ্চায়তটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ গাঁওখনৰ নাম ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপুনি দেখা পাইছে পাছবুক নং, ইয়াতে আপোনাৰ বেংক একাউণ্ট নংটো ইয়াতে বহাই দিব। অথৰিটি যিটো আছে চুজ অথৰিটি ইয়াতে আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত ইউজাৰ নেম আৰু পাছৱৰ্ড আপুনি ইয়াতে এটা ইউজাৰ নেম দিব লাগিব। ইউজাৰ নেমটো আপুনি ধৰক আপোনাৰ নামৰ প্ৰথম আখৰকেইটা, তাৰপিছত @ দি এটা নাম্বাৰ সংখ্যা বহাই দিব। সংখ্যাটো বহাই দিয়াৰ পিছত কাষত পাছৱৰ্ড মিনিমাম 8টা সংখ্যাৰ পাছৱৰ্ড এটা দি ল'ব। পাছৱৰ্ডটো দি লোৱাৰ পিছত নেক্সট তলত ৰেজিষ্টাৰ যিটো অপশ্যন আছে তলত এই ৰেজিষ্টাৰ অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। এনেধৰণে আপুনি স্বনিৰ্ভৰ যিটো আঁচনি আছে এই আঁচনিৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিব পাৰে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।